আপোনাক যদি কোনোবাই অৱহেলা কৰে, কোনোবাই গুৰুত্ব নিদিয়ে, ভেলু নিদিয়ে, আপোনাক যত্ন নকৰে, আপোনাক মূল্যায়ন নকৰে, এই ক্ষেত্ৰত আপুনি কি কৰিব? আপুনি কি কৰিব পাৰিব? আপুনি কেতিয়াও দুখ অনুভৱ কৰে, আপুনি কেতিয়া কষ্ট পায়, আপুনি কেতিয়া পেইন ফিল কৰে? উই হেভ টু জাষ্টিফাই ফাৰ্ষ্ট। আমি প্ৰথমতে এইবিলাক জাষ্টিফাই কৰিব লাগিব। যেতিয়া কোনো এজন ব্যক্তিৰ প্ৰতি অত্যাধিক ভালপোৱা, অত্যাধিক মায়া, অত্যাধিক এক্সপেক্টেশ্যন থাকিব, সেই মানুহজনে যেতিয়া আপোনাক কেয়াৰ নকৰা হ'ব, আপোনাক ভেলু নিদিয়া হ'ব, আপোনাক ৰেচপেক্ট নকৰা হ'ব, যেতিয়া এজন মানুহৰ প্ৰতি আপোনাৰ মায়া, ভালপোৱা অত্যাধিক বাঢ়ি যাব, অত্যাধিক ভালপোৱা হৈ যাব, আপুনি তাৰ পৰা বহুত বেছি এক্সপেক্টেশ্যন ৰাখে, আপুনি তাৰ পৰা বহুত বেছি এক্সপেক্টেশ্যন কৰে, অথচ আপুনি সেই এক্সপেক্টেশ্যন মতে আপুনি পোৱা নাই। যেতিয়া আপোনাক তেওঁ গুৰুত্ব নিদিয়া হ'ব, ভেলু নিদিয়া হ'ব, কেয়াৰ নকৰা হ'ব, তেতিয়া আপুনি বহুত বেছি হাৰ্ট ফিল কৰে। আপুনি যাক ভাল পাব, আপুনি যাক বহুত বেছি ভাল পাব, তাৰ পৰা আপুনি সদায় এইটো বস্তু এক্সপেক্টেশ্যন কৰি থাকিব, তেওঁ মোক ভাল পাব, তেওঁ মোক কেয়াৰ ল'ব, তেওঁ মোক গুৰুত্ব দিব, তেওঁ মোক ৰিপ্লাই কৰিব। এই এক্সপেক্টেশ্যনটো আপুনি মাইণ্ডৰ পৰা উলিয়াই দিব লাগিব। এই এক্সপেক্টেশ্যনৰ পৰা আপুনি অভাৰকাম কৰিব লাগিব। যেতিয়ালৈকে আপুনি অভাৰকাম কৰিব নোৱাৰিব, তেতিয়ালৈকে কিন্তু আপুনি হাৰ্ড অনুভৱ কৰিয়েই থাকিব। অলৱেজ কিপ ইট ইন ইউৰ মাইণ্ড। মনত ৰাখিব, পৃথিৱীত আপুনি গুৰুত্ব ভিক্ষা খুজিবৰ কাৰণে অহা নাই, আপুনি ভালপোৱা ভিক্ষা খুজিবৰ কাৰণে অহা নাই, আপুনি মায়া ভিক্ষা খুজিবৰ কাৰণে অহা নাই যে ভাই মোক অকণমান মৰম দিয়া, ভাই মোক অকণমান ভাল পোৱা দিয়া। ন', এইটো আপোনাৰ জব নহয়, এইটো আপোনাৰ ৱৰ্ক নহয়, এইটো আপোনাৰ উদ্দেশ্য নহয় যে আপুনি মোক ভাল পোৱা দিয়ক, অকণমান ভাল পোৱা দিয়ক, আপোনাৰ ভাল পোৱাই মোক জীয়াই ৰাখিব। নেভাৰ, আপুনি এইবিলাক কেতিয়াও নকৰিব। নাম্বাৰ 2, ষ্টপ ফিলিং ৱৰ্থলেছ এবাউট ইউৰ চেল্ফ। কেতিয়াও নিজক মূল্যহীন বুলি নাভাবিব। এভৰিৱান হেজ এ পাৰ্চনেলিটি। প্ৰত্যেকজন মানুহৰে ব্যক্তিত্ব আছে, কেতিয়াও ব্যক্তিত্বক বিসৰ্জন নিদিব। নাম্বাৰ 3, ইট ইজ দ্য লাষ্ট পইণ্ট, ইটছ ভেৰি ইম্পৰ্টেণ্ট, ষ্টাব্লিছ ইউৰ চেল্ফ। নিজকে প্ৰতিষ্ঠিত কৰক, নিজক এনেকুৱা হিচাপে প্ৰতিষ্ঠিত কৰক যাতে পৃথিৱীৰ সমস্ত মানুহে আপোনাক সন্মান কৰিবলৈ বাধ্য হয়। নিজকে এনেকুৱা এটা পজিশ্যনত লৈ যাওক, এনেকুৱা এটা পজিশ্যন আপুনি বনাওক যিটো পজিশ্যনত নেকি মানুহে সন্মান কৰিব, সন্মানৰ বাদে আন একো ভাবিবলৈ তাৰ সময়ে নহ'ব। আপুনি এনেকুৱা এটা পজিশ্যন লওক যাতে আপোনাক মানুহে চেলুট কৰে, আপোনাক সন্মান মনৰ পৰা যাতে কৰে। আপোনাৰ যেতিয়া থিংকিংটো হাই হ'ব, আপোনাৰ পজিশ্যন হাই হ'ব, তেতিয়া পৃথিৱীৰ সকলো মানুহে, সমস্ত মানুহে আপোনাক সন্মান কৰিবলৈ বাধ্য হ'ব। গতিকে ষ্টাব্লিছ ইউৰ চেল্ফ, নিজক ষ্টাব্লিছ কৰক, সকলো ছাইডৰ পৰাই ষ্টাব্লিছ কৰক। যেতিয়া আপোনাৰ চাৰিও ছাইডৰ পৰা আপুনি ষ্টাব্লিছ হ'ব, গোটেই পৃথিৱীখনেই আপোনাৰ হৈ যাব। নমস্কাৰ, আজিৰ ভিডিঅ'টি ইমানেই আছিলে। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ মোৰ ভিডিঅ'টি চাই ভাল পাইছে। যদি ভাল পাইছে আপুনি প্লিজ কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। আৰু যদি মোৰ ফেচবুক পেজত আপুনি নতুন হয় তেতিয়াহ'লে প্লিজ ফ'ল' কৰি ল'ব। আৰু আপুনি যদি মোৰ ইউটিউব চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব, একদম নাপাহৰিব। আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ'ত। আজিলৈ এৰিছোঁ, বাই বাই।